পেকিং খুলি বোলে ইটা এডোখৰ ওলালে ভিডিঅ'টোলৈ যোৱাৰ আগত এটা কথা ক'বলৈ বিচাৰিছোঁ আৰু বহুতৰে বাবে হয়তো এইটো প্ৰয়োজনীয় হ'ব পাৰে আৰু আজিকালি মানে অনলাইনত বহুত বস্তু পাই যোৱা হয় চোলা কাপোৰ পৰা আদি কৰি বহুত বস্তু পায় ইয়াৰ ওপৰত দৰবো পায় আৰু গতিকে অসমৰ কেইজনমান যুৱকে আচলতে এটা ৱেবছাইট ডেভেলপ কৰিছে যিটোৰ নাম হৈছে www.posdritarx.com সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে মানে অনলাইনতে দৰব আনিব পাৰিব আৰু মানে উজনি আৰু নামনি অসমত 3 পৰা 5 দিনৰ ভিতৰত ডেলিভাৰ হয় বুলি কৈছে মোক 3-4 দিন মানৰ আগত উত্তম দা মানে সেই পজিটা ডেভেলপ কৰা এজন ব্যক্তি হয় আৰু তেখেতে মানে কন্টাক্ট কৰিছিল আৰু ক'বলৈ কৈছিল আপোনালোকক আৰু মই ভাবিলো যে হয়তো আপোনালোকৰ বহুতৰে ঘৰত এনেকুৱা এজন সদস্য থাকিব পাৰে বা যিজনে হয়তো ৰেগুলাৰ দৰব খাই থাকিব লগিয়া হয় গতিকে তেখেতসকলৰ বাবে বহুতেই সুবিধা হ'ব কাৰণ তেখেতসকলে কৈছে যে 7% লৈকে ডিসকাউন্ট দিয়ে ইয়াৰ উপৰিও মানে আপোনালোকে যদি ৰেগুলাৰ সেই ৱেবছাইটটোৰ পৰা দৰব আনে তেতিয়া হলে আপোনালোকে 10% লৈকে ৰেহাই পাব গতিকে ফাৰ্মাসিত হয়তো মানে যেটো ৰেট লিখা থাকে হেতুৱে লয় গতিকে আপোনালোকে যদি কেটকামান ডিসকাউন্টত পাই যায় বহুতে হয়তো হকাহ পাব গতিকে হে বুলি ভাবি মই কথাকাৰ কলো যদি আপোনালোকে চেক কৰিব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচন বক্সতে সেই ৱেবছাইটৰ লিংক দিয়া আছে তাতে গৈ চেক কৰিব পাৰে মই কিন্তু বৰ্তমানলৈকে অনা নাই কিন্তু মই কথাকাৰ মানে প্ৰথমতে শুনিয়ে ভাল লাগিলে কাৰণ অসমতে এনেকুৱাখিনি মানে মানুহ আছে যিখিনি এনেকুৱা ভাল কাম কৰি আছে গতিকে সেই কামটোৰ কথা যদি আপোনালোকক মই ক'বলৈ পাইছো মই নিজকে ধন্য মানিছো আৰু যদি আপোনালোকে প্ৰয়োজনীয় বুলি ভাবিছে তেতিয়া হলে আপোনালোকে চেক কৰিব পাৰে Good morning everyone স্বাগতম জনাইছো অন্যটা ভিডিঅলৈ মই ভাগ্যশ্ৰীয়ে আশা কৰো সকলো ভালে আছে আমাৰ সকলোৰে ভালে আজি যেহেতু বিশ্বকৰ্মা পূজা গতিকে সকলোলৈ বিশ্বকৰ্মা পূজাৰ অলে শুভকামনা যাচিলো আৰু এতিয়া ৰাতিপুৱা মানে বতৰটো চাওক গোটেই পেনপেনিয়া বতৰ আজি মানে বিশ্বকৰ্মা পূজাৰ বতৰ হলে অকনমান ৰ'দ দিলে ভাল লাগে মানে কি হয় গাড়ীবিলাক ধোৱাৰ পাছত যদি আকৌ বুকা লাগি যায় ভাল নালাগে আৰু আমাৰ গাড়ী ধোৱা হোৱাই নাই কালি মানে তিতাবৰলৈ গ'লো যেহেতু গাড়ী কিখন ধোৱা নহল আৰু এখেতলে আছে এটা নামঘৰলৈ মানে নাম সম্বৰণী আছে সকলোকে শুভেচ্ছা জনাইছো যেহেতু গাড়ীতে ঘূৰি ফুৰিছে সকলো যন্ত্ৰতে সকলো যন্ত্ৰই আজিকালি আৰু বহুতে কয় যে আগতে শুনো যে গাড়ী মটৰ নাথাকিলে বিশ্বকৰ্মা পূজা নাপাতে বা গাড়ী মটৰ নাই কি বিশ্বকৰ্মা পূজা পাতিবি তেনেকুৱা বুলি কয় আগতে কিন্তু ঘৰখনো এখন বিশ্বকৰ্মাৰে মানে নিদৰ্শন গাড়ী বুলি নহয় আচলতে কটাৰী খনলৈকে আচলতে বিশ্বকৰ্মাৰ বস্তু গতিকে প্ৰত্যেকখন ঘৰতে বিশ্বকৰ্মা আছে গাড়ী থাকিলে বুলি যে বিশ্বকৰ্মা পাতিব লাগে তেনেকুৱা নহয় বা পাতিব লগীয়া বুলি কোৱা নাই কিন্তু মানুহে কয় যে গাড়ী থাকিলেহে পাতে তেনেকুৱা বুলি আৰু আজি আমাৰ খানা হ'ব মানে এতিয়া ৰুটি খাম আৰু ঘৰলৈও যাব লাগিব এতিয়া আকৌ 9টামান বজাত মানে ওচৰৰে মানে আমাৰ নবৌ ঘৰলৈ মাতি পঠিয়াইছে আৰু তালৈও যাব লাগিব একে যাব নোৱাৰিব চাগে আৰু মই ল'ৰাটোৱে যাম আমাৰ এতিয়া ৰাতিপুৱাৰ ভাগৰ খানা হ'ব ৰুটি তেনেকৈ বুট দালি আৰু তেনেকৈ হ'ব আৰু নৰ্মেল ৰুটি ভাজি দুটাতে বাতৰি চাই আছে তেখেত গ'ল নামঘৰ এতিয়া মই আৰু আজি মোৰ হৈছিলোঁ মানে চুলিখিনি ভালদৰে ফন্দুৱাই নাই এনেকৈ আছে মানে শুকাব মাৰি পিছত শুকাব লাগিব আৰু এইখিনিতে মই সকলোখিনি কৰি থৈছোঁ মাত্ৰ ৰুটিখিনি এতিয়া বেলিলে হ'ব সেইখিনি কৰি লওঁ বাজিছে 3 বাজি গ'ল আৰু এতিয়া যাম বুলি ভাবিছোঁ মাৰ ঘৰলৈ আৰু তাত মানে বিশ্বকৰ্মা পূজা খাবলৈ মাতিছিলে কালি সৰু সুৰাকৈ পাতিছে এনেই আৰু এতিয়া মই মাৰ বাবে যেটো এই কাপোৰটো আনিছিলোঁ আৰু এই কাপোৰটো এতিয়া পেকিং কৰিম ভালকৈ আৰু তাৰপিছত মাক দিবগৈ লাগিব এটা সাৰপ্ৰাইজ এটা পেকিং কৰি লওঁ ভালকৈ এতিয়া মই পেকিং কৰিম বুলি ভাবিছোঁ এইকেইটা কাৰ্টনত একেবাৰে ওপৰত তাৰপিছত এইটোত যদি সোমাই তাৰপিছত এইটোত এনেকৈ সোমাই থাকিব মানে তেনেকৈ ইয়াক এতিয়া ভালদৰে বাতৰি কাগজে মেৰিবলৈ মই ইস্ত্ৰি দি ভালদৰে মানে জাপি লৈছোঁ কাপোৰ ইমানটি বাকচত সোমাই গ'ল আৰু এতিয়া এইটো সেইটোত ভৰাব লাগিব এইডাল আহিছিলে আমাৰ মানে এই পেকিংটোতে আহিছিলে ভিতৰত আৰু ইয়াৰে মই এতিয়া ফুল এটা বনাম মই ফুল বনাম
ৰেডি হৈ গ'ল আৰু ল'ৰাই এয়া কি লিখিলে ক'ব নোৱাৰোঁ, সিহে জানিব। আৰু এইফালে ফুল আঁকি থৈছে বোলে বৌক দিমগৈ আৰু ওলাই কৰি আজৰি এতিয়া একেবাৰে মাৰ ঘৰত পাইছোঁ। ছাৰপ্ৰাইজ গৈছে খোলা 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 বেলেগ দেখা লাগিব লিখি আনিছে তো নাতিনি খোলা খোলা কিবা দি আনিছে কি আছে বাৰু মাক মই গম নাপাওঁ দেই আন্দাজ ইনে তো মাৰি দিয়া বেলেগ সারপ্রাইজ আছিলে এনেকে লালে পেকিং খুলি বোলে ইটা এডোখৰ ওলালে আৰু পেকিং আছে নাই এবাৰ লাষ্ট ওইটা মাৰিছে এবাৰ লাষ্ট ভাল লাগিছে নে ভাল লাগিছে না লগাম চানকে লৈ দিম ভালে নে দেখাই খাব নাই খামগে মই পিন্ধি সোমাবলৈ নিদিয়ে আহি পালোহি আৰু আন্ধাৰে হ'লগৈ টোপলা চোপলা লৈ আহিছোঁ হাই এভৰিৱান বিশ্বকৰ্মা পূজাৰ ভিডিঅ' এতিয়া দিছোঁ বুলি চাগে বহুতে হাঁহি উঠিছে মোৰ ভিডিঅ'টো এডিট কৰোঁতে হাঁহি উঠিছিলে আৰু দিওঁ নিদোঁকৈ দিলোঁ আৰু যিহেতু কৰি থৈছিলোঁ আৰু মানে এইকেইদিন ভিডিঅ' দিবলৈ মোৰ মানে বিষ মোৰ আৰু 3-4 দিনমান হ'ল মোৰ বিষাই থকা আৰু চশমাখন নিপিন্ধিলে মানে নহয় ইমানে মানে বিষাইছে এইকেইটাখিনিত আৰু চকুৰ পৰাই হৈছে চাগে মোবাইল বেছি চোৱা হৈছে নে ঠিক নাই আৰু সেইবাবে এইকেইদিন ভিডিঅ' কালি আকৌ আলহীও আহিলে ভণ্টিহঁত আহিছিলে ভণ্টি যোৱাই তেনেকৈ আলহী আহিছিলে অলপ ৰাতি আহিছিলে আৰু সেইবাবে এইকেইদিন মানে সেইটো ভিডিঅ' তেনেকৈয়ে থাকিলে আৰু আজি প্ৰথম যিটো ক্লিপত আপোনালোকে ছোৱালী এজনী দেখিছিলে সেই ছোৱালীজনী আচলতে আমাৰ আগৰ যদি ভিডিঅ' আপোনালোকে চাইছিলে তেনেহ'লে গম পাইছিলে যে তাই আমাৰ ভতিজী হয় সৰুজনৰ আৰু মাজে মাজে ভিডিঅ'ত ওলায় আৰু তাই সৰুৰে পৰাই মমায়েকৰ ঘৰতে প্ৰায় মমায়েকৰ ঘৰতে মানে ডাঙৰ হোৱাৰ দৰে আৰু এবাৰ 2 বছৰ কমপ্লিট হ'ল এইবাৰ মানে তাইৰ বাৰ্থডে তাতে পাতিছে আৰু এখেত গ'ল মই যাব নোৱাৰিলোঁ মানে দেউতা যিহেতু কথা পাহৰে আৰু অকলে এৰি থৈ যাবলৈ দিগদাৰ হয় মানে দূৰণি বাট হয় কেতিয়াবা ওচৰত তিতাবৰ এনেকৈ অহা যোৱা কৰিব পাৰি কিন্তু খুব বেছি আধা ঘণ্টামানৰ কাৰণে কিন্তু এনেকৈ তালৈ এতিয়া সহজতে বহুত টাইম ল'ব সেইবাবে মানে যোৱা নহ'ল আৰু ল'ৰাটোকো নপঠিয়ালোঁ মানে বাইকত গৈছে ইমানে ৰ'দ দিছে আজি বহুত ৰ'দ দিছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব তাইক টিকলিজনীক ভাল মানুহ হ'বলৈ আৰু জীৱনত আগুৱাই যাবলৈ আৰু আপোনালোকৰ বহুত কেইজনে কমেণ্ট কৰি আছিলে যে মোৰ যিবিলাক DIY থাকে এইবিলাক সুধি থাকে যে এইটো টিজে কৰা নেকি বা এইটো DIY কৰি দিছিলে নেকি তেনেকৈ বুলি সুধি থাকে গতিকে মই আজি ভাবিছোঁ যে DIY বিলাক দেখুৱাই দিওঁ আপোনালোকক সকলোখিনি যিখিনি মই বৰ্তমানলৈকে বনাইছোঁ আৰু যিহেতু বিশ্বকৰ্মাৰ পূজাৰ ভিডিঅ'ও গৈছে সেইবাবে সেইখিনি দেখুৱাটো ভাল হ'ব গতিকে প্ৰথম ষ্টাৰ্ট কৰোঁ এইখিনিৰ পৰা এইটো আৰু এইটো বনাইছিলোঁ মই ডিছৰ পৰা ছাইডত এনেকুৱা গ্লিটাৰ লগাই দিছিলোঁ বাটান দি দিছোঁ আৰু মাজত ফুল এপাহ ইমান ভাল নহয় বাৰু তথাপিতো আৰু ইফালে এইটো বনাইছিলোঁ মই মানে ডাঠ কাগজ আছে তলত আৰু এইবিলাক যে পিংক কালাৰটো চুৱেটাৰৰ হয় সৰু মানে আমাৰ ল'ৰাটোৰ ভাগৰ চুৱেটাৰ আছিলে নতুন এইবোৰ আৰু লেতেৰা হৈছে অকণমান আৰু এইবিলাক আহিছে যে এইবিলাক দেখিছে এইবিলাক চাৰ্টৰ বাকচত আহে চাৰ্টৰ পেকিঙত আহে মানে এইবিলাক আৰু এইবিলাক কিনা হয় পখিলাবিলাক আৰু এইখন আমাৰ পৰিয়ালটোৰ ফটো আৰু এইফালে এইবিলাক কাগজ মানে পকাই বনাব পাৰি আৰু বাকী ৰং কৰা আছে এইটোৱে আৰু
এইফালে ৱালত এখনো একেই মানে ডাঠ কাগজ আছে তলত ওপৰত এনেকৈ কালাৰ পেপাৰ লগাই ল'লোঁ তাৰপিছত ওপৰত এনেকৈ মৰা চাদৰ এজনী কাটি পেলাই লগাই দিলোঁ সেইটো হ'ল এইফালে এইটোত ফুল এটা থ'ব লাগিব আৰু এইটো মই বনাইছিলোঁ ডাঠ কাগজেৰে আৰু এই ওপৰত এইবিলাক যে দেখিছে জোঙা জোঙাবিলাক ডিমৰ কাৰ্টনৰ এইফালেও ঠিক বটলটো তেনেকৈ কালাৰ কৰা এইবিলাক কিনা এইটো মই এনেকৈ পেইণ্ট কৰি দিছিলোঁ এইটো মানে মোৰ লগতে দিয়া হ'লে হয় সৰু হয় এনেই ফটো ডাঙৰে লাগিছে একেবাৰে অকণমানি হয় মই ইয়াত ভাবিছোঁ যে এইখন খুলি লৈ ইয়াতে কেইটামান ফুল ভৰাই দিলে বেছি ভাল লাগিব আৰু এনেকৈ কৰিলোঁ আৰু ভালকৈ যদি পেইণ্ট কৰিব জানে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ৰং কৰি ল'লে বহুতে ভাল দেখাব যদি আছে পুৰণা তেনেকুৱা কৰি ল'ব পাৰে আৰু এইটো তেনেকৈ ভিতৰত ডিমৰ কাৰ্টন আছে আৰু তেনেকৈ কাপোৰ মাৰি দিলোঁ আৰু সেইখিনি আৰু এতিয়া এইটো লৈ আহোঁ এইখন বনাইছিলোঁ হ'লে আৰু এইখন মই ভিডিঅ'ত পাইছিলোঁ হ'লে আৰু তাৰপিছত বনাইছিলোঁ আৰু এনেকুৱা ইয়াতকৈ যদি সৰু হ'লে তেতিয়াহ'লে আৰু ভাল লাগিলেহেঁতেন মানে সৰু বস্তুবিলাক কি হয় অকণমান কিউট লাগে কিন্তু ইমানো ডাঙৰ নহয় বাৰু আপোনালোকে জনাব কেনেকুৱা হৈছে আৰু যদি ইয়াৰ ভিডিঅ'টো লাগে মই ডেছক্ৰিপশ্যনতে দিম বাৰু আপোনালোকেও বনাব পাৰে সম্পূৰ্ণ বাতৰি কাগজ আৰু বেয়া মানে কাগজ হ'লেই হ'ল A4 পেপাৰ কিছুমান এতিয়া এনেই থাকে পৰি হ'লেও হ'ব তাৰপিছত ওপৰত ৰং কৰি দিব হৈ যাব এইখন এটা বনাইছিলোঁ আৰু এইটো হৈছে পাৰফিউমৰ বটল তাৰ ওপৰত মই গিফ্ট পেপাৰ ৰেপ কৰি দিলোঁ আৰু এটা এইটো এইবিলাক হৈছে প্লাষ্টিকৰ শ্বেম্পুৰ বটল আছিলে শ্বেম্পুৰ বটলবিলাক কাটি এনেকৈ ইমান ভাল নহয় তথাপিতো আৰু এই তলৰ এইটো পাৰফিউমৰ বটল হয় আৰু এইটো মানে কলচি টাইপৰ এনেকৈ আছে এইবিলাক ডাঙৰ হয় এলুমিনিয়াম তার এনেকৈ বনাইছিলোঁ এইটো আৰু এইখন হৈছে এখন চাইকেল কিন্তু ইয়াৰ এই ডিব্বাটো মানে অকণমান সৰু হোৱা হ'লে বেছি ভাল লাগিলে আৰু অকণমান ডাঙৰ হৈ গ'ল এখন আৰু এইখনো বাতৰি কাগজে হয় আৰু এইফালে ফুলবিলাক তেনেকৈ কাগজৰ আৰু এইটো এটা আৰু এইটো হৈছে এজনী হাঁহ আৰু হাঁহজনী মানে অকণমান আৰু দিব লাগিছিলে কিন্তু এনেকুৱাই হ'লগৈ আৰু অকণমান এইবিলাক বস্তু মানে কি হয় সৰু সৰু হ'লে দেখিবলৈ বেছি ভাল লাগে মোৰ মানে কি হয় বনালে তাৰপিছত ডাঙৰ হৈ গৈ থাকিব বহুত ডাঙৰ হয় যিমানটো ভাবি থওঁ মানে তাতকৈ ডাঙৰ হয়গৈ আৰু এজনীও ঠিক তেনেকুৱাই কাগজৰে হয় আৰু মানে কাগজবিলাক ভাঁজ কৰি পেলাই বনাব পাৰি এই দুজনী আৰু এই দুজনীও ঠিক তেনেকুৱাই একেই আগৰ যিটো হাঁহ বনাইছিলোঁ সেই হাঁহজনীৰ লগৰে মানে সেইটো মেল খাই আছে পেটটো আৰু এইটো মানে পেটটো গোল হৈ আছে আৰু বনাবলৈ একেবাৰে ইজি আপোনালোকে বনাব পাৰে আৰু মই তেতিয়া মানে এইবোৰ বনাওঁতে তেতিয়া মই ভিডিঅ' কৰা নাছিলোঁ তেতিয়া তাৰ আগতে কৰিছিলোঁ নেকি যদি ভিডিঅ' থাকে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনতে দিবলৈ চাম লেতেৰা হৈ আছে পূৰা একদম মানে এইটো উল্টা হৈ আছে মই বোলে আৰু এনেকৈ আপোনালোকেও বনাব পাৰে একেবাৰে ইজি হয় মাত্ৰ মানে ভাজ কৰিব পাৰিলে হ'ল ভাজ কৰি কিন্তু সময় অকণমান লয় কেনেকুৱা লাগিছে জনাব আৰু এইটো হৈছে এটা টেলিফোন মানে এইটো মই কি হ'ল একেবাৰে আহোঁতে বনাইছিলোঁ তেতিয়া মানে আগতে এইটো মই অলপো ভাল নালাগে কিন্তু পেলাবলৈ নিদিয়ে এখেতে আৰু মানে হিন্দীত তেতিয়া কিবা সুৰভি চেনেল এটা আছিলে নেকি তাত মই পাইছিলোঁ হ'লে আৰু তাত বনাই দেখুৱাইছিলে আৰু মানে এনেকৈ আৰু বস্তুবিলাক সৰু হ'ব লাগে মোৰ মানে বহুত ডাঙৰ হয় এইটো বাৰু এনেকৈ কোনে ফোন কৰিব এইটো চাওক আৰু মানে বস্তু সৰু সৰু হ'লে দেখিবলৈ কিউট হয় আৰু এইটো সৰুকৈ বনালে চাগে ভাল লাগিব মই পাছে পৰে মানে ট্ৰাই কৰিম এইটো এনেকৈ সৰুকৈ বনাবলৈ আৰু এইটো এটা আৰু এটা হৈছে এইটো আৰু এইটো কিহৰ পেকেট চাওক জনচন জেভিয়ৰ আৰু এইটো পেকেটৰ ওপৰত মই এনেকৈ ডিছবিলাক কাটি কাটি লগাই দিলোঁ আৰু তলত ৰং কৰিলোঁ তাৰপিছত ওপৰত ডিছবিলাক লগাই দিলোঁ আৰু এইবিলাক হৈছে ৰিবনৰ আৰু এইটো ল'ৰাটো তেতিয়া 4 মাহমানৰ ফটো এইটো কেনেকুৱা লাগিছে জনাব আৰু এইটোত ইমানে আৰু সৰুখিনি আপোনালোকে মই ৰিচেণ্ট ভিডিঅ'ত দিছিলোঁ সেইখিনি পাইছিলে চাগে সেইটো
নুঠিলা ই শুই আছিলে মই ইয়াক কিবা এটা খুৱাই লওঁ তাৰপিছত আকৌ এইফালে আছে সৌকেইটা বটল আৰু বটল পেইণ্টিং মানে এইটোত গণেশৰ পেইণ্টিং আছে আৰু এইটোত তেনেকৈ গ্লাছ পেইণ্ট লগাইছিলোঁ আৰু এইটোত তেনেকৈ নৰ্মেল এনেই আৰু এই হাতখন বনাইছোঁ চিমেণ্টেৰে আৰু ইয়াত সিমানখিনিয়ে নিজে বনোৱা আছে বাকী এইখিনি কিনা বহুকেইটা বটল পেইণ্ট কৰিছিলোঁ আৰু বাকী ইমান নহয় আৰু এইকেইটা বনাইছিলোঁ এইকেইটা বনোৱা আপোনালোকে দেখিছিলে চাগে আৰু এইফালে এইটো বনাইছিলোঁ আৰু এইকেইটা মই উঠাম বুলি ভাবিছোঁ উঠাম মানে কি এনেকৈ মানে বেলেগ বেলেগ থ'লে ভাল নালাগে অকল এটা থ'ম আৰু বাকীকেইটা মই বেলেগলৈ নিম এইটো বনাইছিলোঁ আৰু এইটো বনাইছিলোঁ বাল্বেৰে বাল্বত ৰং কৰি দিছিলোঁ আৰু এইটো মই বাহিৰলৈ নিম বাকী এয়া এইটোৰ ভিতৰত এইটো আছে এইটো তেনেকৈ আপোনালোকে এনেকৈ বক্স বনাই ল'ব পাৰে যিকোনো বস্তু থ'বৰ বাবে বহুতেই কাম আহে এনেকুৱা বক্সবিলাক আৰু পানী নালাগিলে এইবিলাক মানে একোৱেই নহয় এনেকৈ বনাই ল'ব পাৰে আৰু এইটো ঠিক তেনেকৈ চাৰ্টৰ বাকচেৰে বনাইছিলোঁ এইটো আৰু এইটো এটা বাতৰি কাগজেৰে বনাইছিলোঁ এইটো এটা এৰিলে হ'লে মানে ৰাউণ্ড কৰি কৰি বনাইছিলোঁ আৰু তাৰ ওপৰত ৰং কৰাৰ ওপৰত এনেকৈ পাথৰ লগাই দিছিলোঁ হ'লে আৰু এতিয়া অকণমান ধূলি পৰি আছে অকণমান লেতেৰা লেতেৰা দেখাইছে আৰু দিনো হ'ল এইটো বহুত 4 বছৰমান হ'ল এইটো এইফালে এইটো ফেমিলি শব্দটো ভুল হৈছে বুলি বহুতে কয় মোৰ ভিডিঅ'ত মানে মই যদি এইটো বেকগ্ৰাউণ্ডত থাকে আৰু এইটো মই ভুল কৰোঁ বুলি কৰি থৈছোঁ কাৰণ মানে বস্তুটোত চকু পৰিবলৈ হ'লে মানুহৰ কিবা এটা ভুল লাগিব বা একেবাৰে বহুত ভাল হ'ব লাগিব একেবাৰে বহুত ভাল নহয় যদি অকণমান ভুল কৰি দিলোঁ সেইবাবে চকুত পৰে লাইন খাৰি যাবলৈ মানে সেইবাবে সেই ভুলটো কৰি থৈছোঁ আৰু আইডিয়াটো কেনেকুৱা লাগিছে জনাব আৰু এইটো মই শুদ্ধ নকৰোঁ আৰু এইটো তেনেকৈ ষ্টপ থিংকিংটো নোলালেই মানে এইটো কালাৰটো গুচি গ'ল অকণমান এই লাইট আছিলে কালাৰটো আৰু এইখনো তেনেকৈ আৰু এইখন ৱালো ঠিক তেনেকৈ ডাঠ কাগজেৰে বনাইছিলোঁ এনেকৈ পেইণ্ট কৰি দিলোঁ তাৰপিছত হৈ গ'ল এনেকৈ ৰাউণ্ড কৰি মানে স্কোৱাৰকৈ কাটি পেলাই এনেকৈ পেইণ্ট কৰি দিলোঁ আৰু এইখন এনেকৈ প্ৰিণ্টেড পেপাৰ পাই এনেকুৱা সেইবিলাক লগাই দিলোঁ সেইটো শ্বেপত কাটি এইবোৰ ঠিক তেনেকুৱাই এইফালে লাষ্টত এটা আছে এইটো হৈছে কাপোৰেৰে বনোৱা বহুত মানুহৰ ঘৰতে থাকে আজিকালি আপোনালোকৰ ঘৰত আছে যদি জনাব আৰু ৰংটো অকণমান ডিছকালাৰ হৈছেগৈ দিন হ'ল এইটো আৰু য'ত পানীও দিবলৈ আছে এই সকলোবিলাক DIY মানে প্ৰায়বিলাকেই মই ল'ৰাটো জন্ম হোৱাৰ আগত বনাইছিলোঁ আৰু তেতিয়া সময় বহুতে পাওঁ হ'লে কিন্তু এতিয়া সময় সুবিধা নিমিলে আৰু এতিয়া ল'ৰাটো ডাঙৰ হৈ যাব অকণমান মিলে কিন্তু স্কুল খোলাৰ লগে লগে আকৌ সেই সময়বিলাক তেনেকৈ গুচি যায় আৰু আপোনালোকে এতিয়া জনাব কেনেকুৱা পাইছে আৰু যদি মই যিবিলাক আপোনালোকে যদি বনাব বিচাৰিছে তেতিয়াহ'লে মই যদি ভিডিঅ' আগতে দিয়া আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনতে লিংকবিলাক দি দিম যিকেইটা ভিডিঅ' দিয়া আছে প্ৰায়বিলাক ভিডিঅ' নায়েই DIY মানে আগতে বনাইছিলোঁ হ'লে আৰু যদি আছে তেতিয়াহ'লে দি দিম তাতে গৈ আপোনালোকে চাব পাৰে আৰু কোনটো আটাইতকৈ ভাল লাগিলে জনাব তেতিয়াহ'লে এইটো ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ যদি ভাল পালে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম